নমস্কাৰ দিবলৈ ওলাইছোঁ বিশেষ খবৰ। আমচু হোজাই জিলাৰ অন্তৰ্গত ৰায়ঘাটা ইছলামপুৰ আঞ্চলিক সমিতি গঠন। যোৱাকালি ৰায়ঘাটা আঞ্চলিকখন গঠন হোৱাত ৰায়ঘাটা এলেকাৰ মুৰব্বী যুৱকসহ প্ৰায় 200 শতাধিক ৰাইজ ও হোজাই জিলা আমচুৰ মুখ্য উপদেষ্টা মনোৱাৰ হুছেইন উৰ্ফে বকুল আহমেদ, হোজাই জিলাৰ আমচুৰ উপসভাপতি আব্দুল হাছিব উৰ্ফে আল হাছিব, নজমুল ইছলাম, সাইদুল ইছলাম, জিলা আমচুৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইয়াহিয়া আহমেদৰ উপস্থিতিত 61জনীয়া এখন শক্তিশালী সমিতি গঠন কৰি দিয়ে। আমাৰ হাতত কিছু মন্তব্য আছে, আমি শুনাই ল'ব বিচাৰিছোঁ। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু হোজাই জিলা সমিতিৰ অন্তৰ্গত ৰায়ঘাটাত আঞ্চলিক সমিতিৰ সাধাৰণ সভা আছিল আৰু ইতিমধ্যে ৰায়ঘাটা বৃহত্তৰ ৰায়ঘাটা এলেকাত প্ৰায় 61জনীয়া কমিটি আমাৰ গঠন হৈছে। স্থানীয় মুৰব্বীসকলৰ উপস্থিতিত তেখেতসকলৰ পৰামৰ্শ মতে সুন্দৰ আৰু সবল কমিটি গঠন কৰা হৈছে। ৰায়ঘাটা অঞ্চলত আমচুৰ কোনো আঞ্চলিক নাছিল। আজি উদীয়মান যিসকল যুৱক জাতীয় সংগ্ৰামত তেখেতসকলৰ অংশীদাৰিত্ব সুনিশ্চিত কৰাৰ বাবে স্বতঃস্ফূৰ্তভাৱে তেখেতসকল ওলাই আহিছে আৰু তেখেতসকলে জাতীয় আমচুৰ প্ৰয়োজনীয়তা অনুভৱ কৰি স্বতঃস্ফূৰ্তভাৱে গাঁৱৰ যুৱকসকল ওলাই আহিছে, শিক্ষিত যুৱকসকল ওলাই আহিছে আৰু ইতিমধ্যে আমি দেখা পাইছোঁ যে যুৱকসকলৰ ভিতৰত যথেষ্ট উৎসাহ উদ্দীপনা আছে আৰু আশা কৰোঁ যে ৰায়ঘাটা অঞ্চলৰ যুৱকসকলে সংখ্যালঘু জনগোষ্ঠীৰ অধিকাৰ প্ৰাপ্তিৰ যি সংগ্ৰাম আছে এই সংগ্ৰামত তেখেতসকলৰ অংশীদাৰিত্ব তেখেতসকলে সুনিশ্চিত কৰিব আৰু বৃহত্তৰ ৰায়ঘাটা এলেকা যিহেতুকে শিক্ষাৰ দিশত যথেষ্ট পিছপৰা আৰু তেখেতসকলে ইতিমধ্যে পণ লৈছে যে বৃহত্তৰ ৰায়ঘাটা এলেকাত 100% শিক্ষিত কৰাৰ তেখেতসকলে আজি পণ লৈছে আৰু অনাগত 5 বছৰৰ ভিতৰত তেখেতসকলে বৃহত্তৰ ৰায়ঘাটা এলেকাত 100% শিক্ষিত কৰি তোলাৰ তেখেতসকলে পণ লৈছে। গতিকে আমি আমচু হোজাই জিলা সমিতিয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হোজাই জিলা আমচুৰ অন্তৰ্গত ৰায়ঘাটা আঞ্চলিকখন বনাই দিয়া হৈছে। আজি আমাৰ হোজাই জিলা আমচুৰ মুখ্য উপদেষ্টা মনোৱাৰ হুছেইন বকুল ডাঙৰীয়াৰ নেতৃত্বত হোজাই জিলা আমচুৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইয়াহিয়া আহমেদ আৰু হোজাই জিলা আমচুৰ বিষয়ববীয়াসকলৰ উপস্থিত ৰায়ঘাটা আঞ্চলিক সমিতিখন বনাই দিয়া হৈছে। ইয়াত এখন শক্তিশালী আঞ্চলিক বনাই দিয়া হৈছে, 61জনীয়া আঞ্চলিকখন বনাই দিয়া হৈছে। আমি আশা কৰোঁ এই ৰায়ঘাটা আঞ্চলিক হোজাই জিলা আমচুৰ অন্তৰ্গত ৰায়ঘাটা আঞ্চলিকখন এখন শক্তিশালী আঞ্চলিক গঠন হৈছে আৰু এইখন আঞ্চলিকৰ সভাপতি সম্পাদককে আদি কৰি সমূহ বিষয়ববীয়ালৈ আমি হোজাই জিলা আমচুৰ ফালৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ।